Hello everyone, welcome back to my channel. Friends, lockdown period almost over hoise aru ekidin jodi ami notice koru tenehole amar life ot eta change ahise aru amar enuka dhonor changes or karone amar surrounding otu kisman changes hoise aru ami ebilak change ami agor kisman habit erisu ba notun kisman habit form hoise aru lockdown period to over hoar pisotu aru ei covid-19 he hoar pisotu ami ইয়াৰে কিছুমান হ্যাবিট নিজৰ লগত ক্যাৰি কৰিম আৰু ইনফ্যাক্ট কিছুমান বস্তু কিছুমান হ্যাবিট আমাৰ লাইফৰ পাৰ্ট হৈ ৰব সো আজিৰ ভিডিওটোত মই ডিসকাস কৰিবলৈ ওলাইছো এনেকুৱা কিছুমান কথা কিছুমান হ্যাবিটছৰ বিষয়ে যিবিলাক মই ভাবো যে আমি মোস্ট প্ৰবাবলি আমাৰ লগত ক্যাৰি কৰিম ওয়েল শিওৰ কে নকওঁ মানে মই এজাম্পশন বেসড কে কৈ আছো যে আমি এনেকুৱা ধৰণৰ কিছুমান হ্যাবিটছ নিজৰ লগত কোভিড-19 হে হোৱাৰ পিছতো মোস্ট প্ৰবাবলি ক্যাৰি কৰিম So ahok aji video to arambho koru prothome hoise mask friends agote ami mask imanta use kora nasilu in fact india delhi jetia pollution hoy tetia manuhe mask bindha dekhisilu aru amar yat generally jetia winter start hoy aru khub dhuli poribek thake ba khub ka sordi hoy tetia ketia ba he ami mane travel korile mask pindhu maximum time handkerchiefs নাইবা আমি স্কার্ফ তেনেকে আমি আমাৰ নাকমুখ ঢাকিছিলো মাস্কৰ ইমান এটা মানে ক্ৰেজ নাছিলে আৰু ইমান এটা ইউজ নাছিলে স্পেশালি আসামত এনেকুৱা হৈছিলে যে যেতিয়া উইন্টাৰ ফাৰ্স্ট আহে আমি এটা হেজিটেশনত আহি যাও যে কোনে সোয়েটাৰ ফাৰ্স্ট পিন্ধিব যেতিয়া মানুহ এজন দুজনে সোয়েটাৰ পিন্ধা দেখো তেতিয়া আমিও বোলে সোয়েটাৰটো পিন্ধো তেনেকে মাস্কো আছিলে যে যেটা দেখো যে বহুতে পিন্ধি আছে তেতিয়াহে আমি পিন্ধিছিলো মানে এটা হেজিটেশন আছিলে কিন্তু কোভিড-19 আমাক শিকাই দিলে যে মাস্ক পিন্ধাটো এটা মানে হেজিটেশনৰ কথা নহয় এইটো এটা আমাৰ ডেইলি লাইফৰ পাৰ্ট হৈ পৰিব ইনফ্যাক্ট মই অনলাইন কিছুমান দেখিছো ড্ৰেছৰ মানে ফ্যাশন ডিজাইনাৰ সকলে কিছুমান ড্ৰেছ বনাইছে মানে ম্যাচিং মাস্কো বনাইছে তেওঁলোকে maybe after covid-19 মানে আমাৰ জনকা ড্ৰেছ কোড দিয়ে ড্ৰেছ কোডৰ লগত মাস্ক বিলাকো সগে ম্যাচিং সাপোজ মই যদি ব্লু পিন্ধি আছো ব্লু মাস্ক হ'ব তেনেকুৱা নিচিনা এটা আমি মেবি এনেকুৱা মাস্কটো আমাৰ এটা মানে ডেইলি লাইফৰ পাৰ্ট হৈ যাব পাৰে নেক্সট আহিছো স্যানিটাইজাৰ আমাৰ স্যানিটাইজাৰটো খুব নতুন কনসেপ্ট নহয় আমাৰ মানে বহুতে বুলি নকওঁ আমাৰ কিছুমানে স্যানিটাইজাৰ আগতেও ব্যৱহাৰ কৰিছিল কিন্তু widely used one asile covid-19 আমাক স্যানিটাইজাৰটো মানে প্ৰত্যেক ঘৰৰ মানুহকে ইউজ কৰিবলৈ শিকাই দিলে ইনফ্যাক্ট আগতে আমি আমাৰ কিছুমান মানে ভুল ধাৰণাও আছিল যে স্যানিটাইজাৰ লগাই পেলাই হাতখন আকৌ ধুব লাগে নে কি মানে ইউজটো ইমানটা ভালদৰে আমি বহুতে গম পোৱা নাছিলো এনেকে নকওঁ যে সবে গম পোৱা নাছিলে বিকজ কিছুমানে ইউজ কৰিছিলে কিন্তু আমি হাইজিন ফ্যাক্টৰটো ইমানটা ধ্যান দিয়া নাছিলো কিন্তু কোভিড-19 আমাক হেতু শিকাই দিলে ইনফ্যাক্ট মই নিজৰ এক্সাম্পল দিউ যে যেতিয়া স্যানিটাইজাৰ ইউজ কৰিবলৈ কৈছিলে মানে কোভিড-19 ৰ মানে এটা প্ৰিকশন হিচাপে স্যানিটাইজাৰ নোহোৱা হৈ গৈছিলে আমি ইভেন অনলাইন অৰ্ডাৰ দিও নোপোৱা হৈ গৈছিল ইমান ওয়াইডলি মানে ইউজ হৈছিলে সো মেবি আফটাৰ কোভিড-19 এইটো পিৰিয়ড যেটা ওভাৰ হ'ব স্যানিটাইজাৰ আমাৰ এটা মানে ডেইলি লাইফৰ পাৰ্ট হৈ যাব পাৰে মই জাস্ট কেটামান সিচুৱেচন ইমাজিন কৰি পেলাই ক'ব ওলাইছো সাপোজ আমি কিবা যদি ইভেন্ট এটেন্ড কৰো কোভিড-19 ৰ আগতে কি আছিল যে তাত কিছুমান ফাইল কভাৰ নাবা নোটপ্যাড নাবা পেন দিব কিন্তু এতিয়াৰ পৰা মানে সেমিনাৰছ নাবা ইভেন্ট বিলাকত মেবি স্যানিটাইজাৰৰ সৰু বটল দিব নাবা গৈ পেলাই স্যানিটাইজাৰ মানে এন্ট্ৰিতে স্যানিটাইজাৰ ইউজ কৰিবলৈ দিব মানে স্যানিটাইজাৰটো এটা ইভেন্টৰ কোৱালিটি ফ্যাক্টৰ হৈ যাব পাৰে হাইজিনটো মেইনটেইন কৰিবৰ কাৰণে আমি ইভেন মানে এটা ইভেন্টৰ কোৱালিটি মেজাৰ কৰিব পৰা এটা প্যাৰামিটাৰ হৈ যাব পাৰে স্যানিটাইজাৰ তেনেকে ৱেডিং যেতিয়া হয় গেটৱেতে মেবি স্যানিটাইজাৰ মানে ইউজ কৰা এটা ট্ৰেডিশন হৈ যাব পাৰে বা মুভি হলস এবিলাকত গলে ফাৰ্স্ট গয়ে মেবি মানে আমাৰ আজিকালি কি আগতে কি আছিল যে টিকেট চেক কৰিছিল কিন্তু এতিয়া সেই গেটতে মেবি স্যানিটাইজাৰ আমাক দিব বিকজ হেতু এটা আমাৰ ডেইলি লাইফৰ পাৰ্ট হৈ যাব আফটাৰ কোভিড-19 ওয়েল নেক্সট আহিছো মিটআপ বয় কোভিড-19 আমাক সকলোকে মিটআপ বয় হ'বলৈ শিকাইছে ওয়েল মিটআপ বয় word to আমাৰ জেনাৰেশনৰ বাবে বহুত নতুন হয়
আমি বহুত ক্যাজুয়ালি বস্তুবিলাক ওয়েস্ট কৰিছিলো আগতে বেলেগ নালাগে আমি খাবলৈ লোৱা প্লেটখনত যিখিনি বস্তু থাকে যেটো ৰৈ গৈছিলে আমি ক্যাজুয়ালি ওয়েস্ট কৰি দিছিলো কিন্তু কোভিড-19 আমাক শিকাই দিছে সেই বস্তুখিনি ভ্যালু কৰিবৰ কাৰণে ইনফ্যাক্ট এতিয়া যেতিয়া লকডাউন পিৰিয়ড চলি আছে এটলিষ্ট মই এইটো বস্তু মেক শিওর কৰো যে এটলিষ্ট মোৰ প্লেটত যিখিনি বস্তু আছে মই যাতে গুটেইখিনি খাও কাৰণ ওয়েস্ট কৰাটো এফৰ্ট কৰিব নোৱাৰো কাৰণ ঘৰৰ পৰা উলাই যোৱাটো বহুত দিগদাৰ বহুত কষ্ট কৰি বস্তু ৰাশনৰ বস্তুখিনি অনা হয় ইনফ্যাক্ট কোভিড-19 আমাক এটো শিকাইছে যে বস্তু কিয় ষ্টক কৰিব লাগে কিয় জুডিশিয়াসলি ইউজ কৰিব লাগে ঘৰৰ পৰা নুলুৱাকে কেনেকে আমাৰ তাত অলৰেডি এভেইলেবল থকা বস্তুখিনি কেনেকে আমি ৰিইউজ কৰিব পাৰো বেলেগ নালাগে আমাৰ পেৰেন্টছে আমাৰ বহুতৰ পেৰেন্টছৰ এটা হ্যাবিট আছে যে তেওঁলোকে ভেজিটেবলস গ্ৰো কৰে সো লকডাউনৰ পিৰিয়ডত আমি এটো বস্তু বুজিছো যে কিবা এটা বস্তু নিজে গ্ৰো কৰাটো কিয় ইম্পৰ্টেন্ট কাৰণ যেটো মোমেন্টত আমি অনলাইনো মানে বস্তুখিনি পোৱা দিগদাৰ হৈছে গ্ৰসাৰী স্পেশালি ইনিশিয়ালি যেতিয়া লকডাউন পিৰিয়ড চলি আছিল আৰু শপছ বিলাক বন্ধ আছিল তেতিয়া সাধাৰণ শাক-পাচলিখিনি পোৱাও দিগদাৰ হৈছিল আৰু তেনেকুৱা ক্ষেত্ৰত আমি নিজৰ ঘৰতে গ্ৰো কৰা কিবা যদি এটা বস্তু পাইছিলো সেই বস্তুটোৰ ভ্যালুটো লকডাউন পিৰিয়ড বা কোভিড-19 আমাক শিকাই দিছে আৰু ইয়াৰ পিছত আফটাৰ কোভিড-19 যেতিয়া কিবা বস্তু যিমানে এভেইলেবল নাথাকক কিয় আমি তাৰে মূল্যটো বুজিম মানে বস্তু থাকা মাত্ৰে যে আমি এটো ওয়েস্ট কৰিব লাগিব নাইবা অপব্যয় কৰিব লাগিব হেনুকা নহয় আৰু সেই শিক্ষাটো আমাক কোভিড-19 দি গৈছে যে পইচা দিলেই সব বস্তু নাপায় হাততে কিছুমান বস্তু পাবলৈ হলে আমি যিখিনি আছে সেইখিনি ভ্যালু কৰিব লাগিব আৰু হেতু মই ভাবো যে এটো এটা হ্যাবিট আমাৰ থাকিব নেক্সট টাইম আমি যেতিয়া কোভিড-19 এই পিৰিয়ডটো শেষ হ'ব বস্তু ওয়েস্ট কৰাৰ আগত আমাৰ মাইন্ডত ক্লিক কৰিব যে নাই মানে এইখিনি এটা টাইমত ইমান মূল্যবান আছিল তো আমি মেবি ক্যাজুয়ালি বস্তুবিলাক ওয়েস্ট কৰাৰ পৰা দূৰত থাকিম নেক্সট আহিছো কোভিড-19 মিক্সড ইম্প্যাক্ট আছে নেক্সট পইণ্টটো মই ক'বলৈ ওলাইছো যে আনএমপ্লয়মেন্ট well এইটো পেন্ডেমিকে আমাৰ ইকোনমিক বহুত ইফেক্ট কৰিছে কিছুমান সেক্টৰ যদি ডাউনফল হৈ আছে কিছুমান আকৌ ৰাইজ কৰি আছে যেনেকুৱা টুৰিজম তাৰপিছত এয়াৰলাইন্স তাৰপিছত আকৌ ৰাশন ষ্ট'ৰ্ছ বা ৰিটেল শ্বপছ এনেকুৱা ধৰণৰ বিজনেছত মানে এটা ডাউনফল আহি আছে এইটো পিৰিয়ডত স্পেশালি আৰু তেওঁলোক নেগেটিভলি ইম্প্যাক্ট হৈ আছে আৰু কিছুমান সেক্টৰ যেনেকুৱা সাপোজ আমাৰ ডিজিটাল প্ল্যাটফৰ্মছ ই-লাৰ্নিং এপছ এইবিলাক ৰাইজ কৰি আছে টু বি ভেৰি ফ্ৰেংক একেদিন যেতিয়া আমি আমাৰ হেক্টিক শিডিউলৰ পৰা অলপ দূৰত আছো আমি মেইনলি ঘৰত আছো নাইবা আমাৰ ৰুমত আছো আৰু আমাৰ ডিজিটাল কনজাম্পশনটো বাঢ়ি গৈছে সো এনেকুৱা ধৰণৰ প্ল্যাটফৰ্ম বহুত ৰাইজ কৰি আছে আৰু মানে বেসড অন এই ডিফাৰেন্স বিলাক যেটো হৈছে মানে তাৰে যিখিনি এমপ্লয়ি সেইখিনি আফটাৰ কোভিড-19 মানে তাৰে হয়তো বেনিফিটটো পাব পাৰে নাইবা টু বি ভেৰি প্ৰেক্টিকেল আনএমপ্লয়মেন্টটো মানে জেনাৰেট হ'ব পাৰে কাৰণ গ্লোবেলি এটো ইম্প্যাক্ট কৰিছে গ্লোবেল ইকোনমিত এই পেন্ডেমিকটো ইম্প্যাক্ট কৰিছে আৰু এটোৱে আনএমপ্লয়মেন্টটো জেনাৰেট কৰিব সো আমি এটা স্ট্ৰাগল আহিব যে আমি কেনেকৈ নিজক এডাপ্ট কৰিব পাৰো নেক্সট আহিছো এবাউট অটোমেশন অটোমেশনৰ পইণ্টটো মই ক'বলৈ গ'লে এটা এক্সাম্পল ল'ব বিচাৰো সাপোজ এটা দুটা কোম্পানী লৈছো সিমিলাৰ প্ৰডাক্টৰ সাপোজ বিভৰেজ কোম্পানী A আৰু কোম্পানী B সো কোম্পানী A সব কাম ম্যানুয়ালি হয় মেইনলি লেবাৰৰ ওপৰত ডিপেন্ডেন্ট আৰু কোম্পানী B সব কাম মেচিনেৰে হয় আৰু মেইনলি মানে গ্যাজেট ডিপেন্ডেন্ট হয় তো যদি সডেনলি পেন্ডেমিকটো এনাউন্স হ'ল তো কি হ'ব যে যেটো কোম্পানী ম্যানুয়াল ডিপেন্ডেন্ট হয় তেওঁলোকে নিজৰ ওয়ার্ক ফোর্সটোৰ 50% অফ ফার্স্ট ঘৰত পঠাব নেক্সট 50% থ্ৰুৰে কাম কৰাব গ্ৰেজুৱেলি লকডাউন বাঢ়িব তাৰপিছত তেওঁলোকে কেনেকৈ সেই 50% কো চলাব তেওঁলোকে আফটাৰ এ পইণ্ট তেওঁলোকক ঘৰলৈ পঠাব আৰু তেওঁলোকৰ ইন্ডাষ্ট্ৰি যেটো মানে প্ৰডাক্টিভিটিটো কমি যাব মোস্ট প্ৰবাবলি তেওঁলোক মানে ইন্ডাষ্ট্ৰিটো লকড হৈ যাব কিন্তু যেটো ইন্ডাষ্ট্ৰি বা যেটো কোম্পানী B হয় য'ত সব বস্তু মানে কি অটোমেটিক্যালি হয় মেশিন বেসড হয় গ্যাজেট বেসড হয় তেওঁলোকৰ কাম বন্ধ নহয় সো এটো আনএমপ্লয়মেন্ট জেনাৰেট কৰে কোম্পানী এৰ ক্ষেত্ৰত কিন্তু আমি যদি সেই ইন্ডাষ্ট্ৰিৰ
ওনাৰ গিটাৰ পইণ্টৰ পৰা চাওঁ তেনেহ'লে তেওঁলোকৰ প্ৰফিট ক'ত হ'ব য'ত তেওঁলোকে অট'মেশ্যনটো এডপ্ট কৰিছে য'ত অট'মেটিকেলি কামবিলাক হৈ আছে মেচিনেৰী কামবিলাক হৈ আছে তাত তেওঁলোকৰ প্ৰফিট আছে কাৰণ তেওঁলোকে এটা পেণ্ডেমিক চিটুৱেশ্যনতো মানে নিজৰ কাম চলাই যাব পাৰিছে গতিকে COVID-19ৰ পিছত এই পিৰিয়ডটোৰ পিছত অট'মেশ্যনৰ ওপৰত অলপমান বেছি ফ'কাছড হ'ব মানে কি ক'ম যে মানুহে টেকন'লজি ফুললি ইউজ কৰিবলৈ ট্ৰাই কৰিব যাতে এনেকুৱা ধৰণৰ পেণ্ডেমিক আহিলেও যাতে তেওঁলোকৰ কামবিলাক ৰখি নাযায় ৱেল নেক্সট আহিছোঁ এবাউট অনলাইন ক্লাছেছ ৱেল এই লকডাউন পিৰিয়ডটোত মানে আমি বেলেগ নিশিকিলেও এটলিষ্ট অনলাইন ক্লাছ এইটো ষ্টুডেণ্টছৰ মাজত বহুত পপুলাৰ হৈছে আগতে কি আছিলে যে ডিষ্টেঞ্চ এডুকেশ্যনটো কিছুমান মাত্ৰ ইউনিভাৰ্চিটি নাইবা কলেজ তেওঁলোকৰহে এইটো ফেচিলিটি তেওঁলোকে প্ৰভাইড কৰিছিলে তো সৰু সৰু ল'ৰা ছোৱালীবিলাক যিবিলাক ষ্টুডেণ্ট হয় তেওঁলোকে বেছিভাগ ডিষ্টেঞ্চ এডুকেশ্যনৰ বিষয়ে জানা নাছিলে আৰু এইটো ইউজ কৰা নাছিলে কিন্তু এইটো পিৰিয়ডত মানে অনলাইন ক্লাছেছবিলাক ইমান ৱাইডলি ইউজ হৈছে অনলাইন ক্লাছেছ ছেমিনাৰ্ছ ৱেবিনাৰ এইবিলাক ইমান মানে পপুলাৰ হৈছে প্লাছ লাৰ্জ স্কেলত ইমপ্লিমেণ্ট কৰিছে যে এতিয়া অনলাইন ক্লাছ বুলি ক'লে এইটো অচিনাকি টাৰ্ম হৈ থকা নাই ইনফেক্ট যাৰ যিমান কেপাচিটি তেনেকৈ এই সুবিধাটো চবে মানে কি লৈছে আৰু প্ৰদানো কৰিছে যেনেকুৱা ছাপ'জ কিছুমান ইনষ্টিটিউশ্যনে যদি ভিডিঅ' ক্লাছ কৰিব পাৰিছে লাইভ ছেশ্যনছ দিব পাৰিছে তেওঁলোকে লাইভ ছেশ্যনছ দিছে কিছুমানে আকৌ মানে ধৰি লওক বেছি টুলছ ইউজ কৰিব নাজানে বা বেছি এভেইলেবল নাই তেওঁলোকে চিম্পল হোৱাটছএপত তেওঁলোকৰ নোটছবিলাক প্ৰিপেয়াৰ কৰি ফটো ফৰৱাৰ্ড কৰিছে নাইবা ভইচ মেছেজত তেওঁলোকে যিখিনি পাৰে ক্লাছ কৰিব পাৰে তেওঁলোকে তেনেকৈ ফৰৱাৰ্ড কৰিছে চ' এই যিটো ডিজিটেল প্লেটফৰ্ম সেইটো অনলাইন ক্লাছেছ কেনেকৈ হয় চবেই বুজা হৈ গৈছে আগতে এটা ছেকশ্যনেহে বুজিছিলে চবেই বুজা নাছিলে এতিয়াতো মানে খুব ৱাইড স্কেলত হৈছে কাৰোবাৰ যদি এণ্ড্ৰইড ফোন নাইও তেওঁকো যদি বুজাই দিয়া হয় যে অনলাইন ক্লাছটো এনেকৈ পিকচাৰ্ছ দি পেলাই বা ভিডিঅ'জ দি পেলাই এনেকৈ কৰা হয় বা এনেকৈ বেনিফিচিয়েল হয় তেওঁ মানে বুজি পাব তেনেকুৱা ধৰণে এইটো খুব মানে কমন মেনৰ কাৰণে বহুতেই বেনিফিচিয়েল হৈছে আমাৰ ষ্টুডেণ্টছখিনিৰ যদি চাওঁ তেওঁলোকৰ পঢ়া ৰখি যোৱা নাই পঢ়াখিনি তেওঁলোকে আগবঢ়াব পাৰিছে আৰু এটা মানে চবকে এটা ডাইৰেকশ্যন দিছে যে অনলাইন আমি কেনেকৈ বেনিফিট ল'ব পাৰোঁ অকল আমাৰ এতিয়া জাষ্ট কাৰিকুলাৰ এক্টিভিটিজ বুলিয়ে নহয় আমি বেলেগ কিবা যদি এডুকেশ্যন ল'ব বিচাৰোঁ অনলাইন ইন ফিউচাৰ কেনেকৈ মানে আমি পাৰিম সেই বস্তুটো এটা ইন্ট্ৰডাকশ্যন দিছে মই ইয়াতে এটা ফেক্ট শ্বেয়াৰ কৰিব বিচাৰোঁ ইভেন আমাৰ সেবাৰো এটা ইউটিউব চেনেল আছে য'ত তেওঁলোকে বহুত ভাল ভাল ৰিচোৰ্চ শ্বেয়াৰ কৰে চ' COVID-19 বেলেগ নহ'লেও এটলিষ্ট আমাক এই যিটো অনলাইন ছেশ্যনছবিলাকৰ লগত এটা পৰিচয় কৰি দিছে আৰু এইটো পিৰিয়ড শেষ হোৱাৰ পিছতো মই ভাবোঁ যে এই প্ৰচেছটো কণ্টিনিউ হ'ব আৰু খুব ৱাইডলি ইউজ হ'ব ৱেল লাষ্ট মই ক'ব বিচাৰোঁ যে এটা টাৰ্ম বহুতেই এইকেইদিন ফেমাছ হৈছে সেইটো হৈছে ৱৰ্ক ফ্ৰম হোম ৱেল ৱৰ্ক ফ্ৰম হোম এইটো আগতেও আছিলে কিন্তু ইমান ৱাইডলি ইউজ হোৱা নাছিলে কিন্তু যেতিয়াৰ পৰা লকডাউন পিৰিয়ডটো ষ্টাৰ্ট হৈছে তেতিয়াৰ পৰা স্পেচিয়েলি IT কোম্পানীজবিলাকে নিজৰ এমপ্লয়িজবিলাকক মানে ৱৰ্ক ফ্ৰম হোম অপশ্যনটো দিছে আৰু ৰিচেণ্টলি নিউজত আহিছে যে কিছুমান কোম্পানীয়ে এইটো কৈছে যে তেওঁলোকৰ প্ৰডাক্টিভিটি আগতকৈ বাঢ়িছে গতিকে আমি এইটো কনচিডাৰ কৰিব পাৰোঁ যে আফটাৰ COVID-19 পেণ্ডেমিক ইজ অ'ভাৰ মানুহে ৱৰ্ক ফ্ৰম হোম অপশ্যনটো বেছিকৈ মেবি অপ্ট কৰিব কাৰণ এমপ্লয়িজ মানে অ'নাৰ ছাইডৰ পৰা যদি চাওঁ ৱৰ্ক ফ্ৰম হোম অপশ্যনটোৱে তেওঁলোকৰ স্পেচ বচায় তেওঁলোকৰ ৰেণ্ট বচায় আৰু এবাভ অল যিসকল ছাপ'জ ফৰ এক্সাম্পল IT কোম্পানীজবিলাক জেনেৰেলি বেংগলোৰ নাইবা হায়দৰাবাদ বেছড হয় আৰু আমাৰ ছাপ'জ গুৱাহাটীৰ পৰা কোনোবাই কাম কৰিছে আসামৰ বেলেগ পাৰ্টৰ পৰা ছাপ'জ কোনোবাই কাম কৰিছে তাত গৈ পেলাই কাম কৰিবলগীয়া হয় কিন্তু এতিয়া লকডাউন ছেশ্যনত তেওঁলোকে আহি নিজৰ ঘৰৰ পৰা কাম কৰিছে চ' সেইটো এটা যদি মানে কোম্পানীজবিলাকে যদি ৱাইডলি এই অপশ্যনটো এভেইলেবল কৰে যে ইন ফিউচাৰ আমি এইটো ছেকশ্যন অফ এমপ্লয়িজক ঘৰৰ পৰা কাম কৰা সুবিধা দিম তেনেহ'লে যিসকলে কাম কৰিব তেওঁলোকৰ বাবেও খুবেই এইটো প্ৰফিটেবল হ'ব তেনেকৈ মই ভাবোঁ ৱেল ফ্ৰেণ্ডছ এই COVID-19 পেণ্ডেমিকটোত বহুত ধৰণৰ বস্তুবিলাক হৈ আছে মই ভিডিঅ'টো আৰম্ভণিতে কৈছিলোঁ যে চেঞ্জেছ কিছুমান হৈছে আমি কিছুমান পুৰণা হেবিট এৰিছোঁ কিছুমান নতুন হেবিট আমি গঢ়ি আছোঁ চ' লেটছ হোপ যে আফটাৰ COVID-19 ইজ অ'ভাৰ
কিছুমান যেন পজিটিভ চেঞ্জেছ আহে কাৰণ এইটো এটা সৰু চেঞ্জ নহয় যেটো কোভিড-19ৰ যেটো ডিউৰেশ্যন হয় মানে আগতে যেনেকুৱা আমি মানে জেনাৰেলি কওঁ যে ফৰ এক্সাম্পল আমাৰ ভাৰত স্বাধীন হোৱাৰ আগত আৰু পিছত তেনেকুৱাকৈ ৰেফাৰ কৰিছিলোঁ কিন্তু এতিয়াৰ পৰা কোভিড-19ৰ আগত আৰু কোভিড-19ৰ পিছত তেনেকৈ আমি ৰেফাৰ কৰি পেলাই আমাৰ ইনচিডেণ্টবিলাকৰ ৰেফাৰেঞ্চ দিম সো এইটো কোনো এটা সৰু ইনচিডেণ্ট নহয় পেণ্ডেমিক হয় আমাৰ সকলোৰে লাইফত বেলেগ বেলেগ ধৰণে ইম্পেক্ট কৰিছে বাট আমি অকল এইটোক লৈ আমি অকল এটা পজিটিভ কি ক'ম এটা পজিটিভ মেণ্টেলিটি ৰাখিব পাৰোঁ আৰু হোপ কৰিব পাৰোঁ যে চব যেন ভাল হয় আকৌ যেন চব নৰ্মেল হয় আৰু সোনকালে যেন এই পিৰিয়ডটো অভাৰ হয় সো আজিৰ ভিডিঅ'টোত ইমানেই আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল যদি আপোনালোক নতুন হয় মোৰ চেনেলটোত তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এণ্ড হিট দ্য বেল আইকন আৰু যদি আপোনালোকে অলৰেডি ছাবস্ক্ৰাইব কৰিছে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আকৌ লগ পাম মোৰ নেক্সট ভিডিঅ'বিলাকত টিল দেন টেক কেয়াৰ